আজি আপোনালোকক অসমৰ প্ৰাচীনতম হয়তো অসমৰ প্ৰাচীনতম সূৰ্যৰ মূৰ্তি দেখাম আৰু এই প্ৰাচীনতম সূৰ্যৰ মূৰ্তি আছে অসমৰ গোলাঘাট জিলাৰ আলিচিগা টেঙানী অঞ্চলৰ এটা জুপুৰি মন্দিৰত। এই জুপুৰি মন্দিৰটোত সূৰ্যৰ মূৰ্তিৰ লগতে আন বহুতো সুন্দৰ সুন্দৰ মূৰ্তি আছে। তেনেহ'লে আমি চিধাচিধিকৈ যাওঁ আহক আলিচিগা টেঙানী অঞ্চলৰ এই সূৰ্য মূৰ্তি থকা মন্দিৰটোলৈ। ইয়াত কোনোবা মানুহজন অথনি বহি থকা দেখিছিলা নাই? সূৰ্য বহি আছে নেকি? এয়া হ'ল সূৰ্য আৰু এয়া হ'ল সূৰ্য মন্দিৰ। আজি একেলগে দুটা সূৰ্য মানে সূৰ্য দেৱতা আৰু সূৰ্য একেলগে চাম এতিয়া। সূৰ্য মূৰ্তিটো সেই তাৰ পৰা অনা বুলি ক'লে ন? অঁ তাৰ পৰা অনা বুলি ক'লে। ইয়াত এতিয়া সুধি চাম কি হয়। আপোনালোকৰ সন্মুখত যি জুপুৰি সদৃশ এটা ঘৰ আছে, যিটো কেইখনমান টিনপাত আৰু বাঁহেৰে বনোৱা। এই জুপুৰি সদৃশ ঘৰটোৰ ভিতৰতে অসমৰ প্ৰাচীনতম হয়তো অসমৰ প্ৰাচীনতম সূৰ্যৰ মূৰ্তি সোমাই আছে। বসুন্ধৰা বৰ্মনৰ নামত থকা যি পোৰা মাটিৰ মোহৰ, সেই মোহৰটো যি টুকুৰা ঠাইত পাইছিলে সেই ঠাই টুকুৰাৰ ওচৰে পাজৰে এই সূৰ্যৰ মূৰ্তিও উদ্ধাৰ হৈছিল। অৰ্থাৎ সেইফালৰ পৰা আমি এইটো ক'ব পাৰোঁ যে এই সূৰ্যৰ মূৰ্তিও 400 পৰা 500 চনৰ ভিতৰত, অৰ্থাৎ আজিৰ পৰা প্ৰায় 1500 বছৰ পুৰণি। আৰু সেই সূৰ্যৰ মূৰ্তি সোমাই আছে এই জুপুৰি সদৃশ ঘৰটোত। আমি মন্দিৰ সোমোৱাৰ পাছতেই তাত থকা পূজাৰীজনে আমালৈ প্ৰসাদ লৈ আহিলে। প্ৰসাদ লৈ আহিলে আমাক। এয়া হ'ল সূৰ্যৰ মূৰ্তি, যি মূৰ্তি 1500 বছৰ পুৰণি। আৰু সূৰ্যৰ মূৰ্তিক আমি কেনেধৰণে চিনাক্ত কৰিব পাৰোঁ? এয়া হ'ল 7টা ঘোঁৰা, যি 7টা ঘোঁৰাই সূৰ্যৰ ৰথ টানি আছে। আৰু সূৰ্যৰ দুয়োফালে তেওঁ পত্নী, সংজ্ঞা আৰু ছায়া। লগতে আমি সূৰ্যৰ সাৰথি এয়া দেখিম অৰুণ বা অৰুণী। এয়া এক আচৰিত সংযোগ নে বেলেগ কিবা মই গম নাপাওঁ, কিন্তু মই প্ৰথমবাৰৰ বাবে সূৰ্যৰ মূৰ্তি দেখিছোঁ আৰু সেই সূৰ্যৰ মূৰ্তি অসমৰ হয়তো প্ৰাচীনতম সূৰ্যৰ মূৰ্তি। মাত্ৰ 1টা শিলেৰে নিৰ্মিত এই সূৰ্যৰ মূৰ্তিৰ উচ্চতা 1 মিটাৰ আৰু ইয়াৰ পৰিধি 70 চেণ্টিমিটাৰ। এই সূৰ্য মূৰ্তিৰ কাষতে আন এভাগ মূৰ্তি যাৰ উচ্চতা প্ৰায় 65 চেণ্টিমিটাৰ। সেই মূৰ্তিভাগ সম্পূৰ্ণৰূপে চিনাক্ত কৰাত মই ব্যৰ্থ হ'লোঁ। যদিও দেখাত দেওপানী আৰু দুবৰণিত উদ্ধাৰ হোৱা নাৰায়ণৰ মূৰ্তিৰ দৰে লাগে, তথাপিও সম্পূৰ্ণৰূপে মই এই মূৰ্তিক নাৰায়ণৰ মূৰ্তি বুলি ক'বলৈ নোৱাৰোঁ। এই মূৰ্তিৰ দুই কাষে এগৰাকী মহিলা আৰু এগৰাকী পুৰুষ আছে। পুৰুষৰ পিন্ধনত এখন চুৰিয়া আছে আৰু তেওঁ পিছফালে চুলিৰ দৰে কিছু অংশ এই মূৰ্তিত দেখা যায়। আকৌ সূৰ্য মূৰ্তিৰ সোঁফালে এটা মূৰ্তিৰ ভগা অংশ আছে। তাত কেৱল মূৰ্তিটোৰ ভৰি দুখন আৰু পিছফালে চৰাইৰ নখ কেইটামান আছে, অৰ্থাৎ চৰাইক বাহন হিচাপে আমি ইয়াক ধৰিব পাৰোঁ। আৰু এই নখখিনি চাই এনেকুৱা লাগে যে চৰাইটো হয়তো মৌৰা হ'ব। হাঁহৰ আমি পতা থাকে, যিহেতু হাঁহৰ পতাখনৰ নিচিনা নাই দেখা, সেইকাৰণে এনেকুৱা এটা এটাকৈ নখ থকা মৌৰা চৰাই নহ'লে ফেঁচা হ'ব পাৰে। লগতে এই ভৰিখন যদি আমি চাওঁ, তেনেহ'লে ভৰিখন কিন্তু খুব সম্ভৱ মোৰ পুৰুষৰ ভৰিৰ দৰে লাগিছে। আৰু নখখিনি খুব ডিটেইলিঙত, নখলৈকে খুব ডিটেইলত কটা আছে। আৰু পুৰুষৰ ভৰিৰ দৰে এইকাৰণে লাগিছে, যথেষ্ট দেখাত যি গঠন, সেই গঠনৰ কাৰণে পুৰুষৰ ভৰিৰ দৰে লাগিছে। যদি পুৰুষৰ ভৰি হয় আৰু পিছফালে যদি চৰাই ঠেং আছে আৰু চৰাইটো সেই হিচাপত মৌৰা চৰাই হ'ব লাগে, তেনেহ'লে এই মূৰ্তিটো হয়তো বুলি কৈছোঁ কাৰ্তিকৰ মূৰ্তি হ'ব পাৰে। লগতে এই মূৰ্তিৰ বাওঁফালে এটুকুৰা অস্ত্ৰ আছে, ভাগি আছে। সেই অস্ত্ৰ টুকুৰা কাৰ্তিকৰ হাতত থকা জাঠি বা ভেল নামৰ এটুকুৰা অস্ত্ৰৰ লগত মিলে, সেয়েহে কাৰ্তিকৰ মূৰ্তি বুলি ক'ব পাৰি। আৰু ইয়াত এটা ডাঙৰ শিল আছে, যিটো শিল বহুত ওখ আৰু চুঙা আকৃতিৰ। আৰু এই শিলটোক এওঁলোকে শিৱলিংগ বুলি বৰ্তমান পূজা কৰি আছে। আৰু শিলটোৰ ঠিক ওপৰতে এটা দাগ আছে, দাগ কটা আছে। আৰু ইয়াত মই এই অঞ্চলটোত লক্ষ্য কৰিছোঁ যথেষ্টখিনি শিৱলিংগ আছে, যিখিনি শিৱলিংগক প্ৰায় মতা মানুহৰ যৌনাংগৰ দৰে আকৃতি দিবলৈ চেষ্টা কৰা হৈছিল বা আকৃতি দিয়া আছিল। চ' এই যি শিৱলিংগ বুলি এওঁলোকে পূজা কৰি আছে, এই শিলটোৰো আমি জোখ মাখ ল'বলৈ আৰম্ভ কৰিলোঁ। আৰু এই শিলটোৰ যি পৰিধি আছিলে সেইটো আছিলে 40 চেণ্টিমিটাৰ আৰু উচ্চতা আছিলে 1 মিটাৰ 36 চেণ্টিমিটাৰ।
আৰু এই শিলৰ কাষতে এটা মূৰ্তি আছে যি মূৰ্তিত অক্ষসূত্ৰ দেখা যায় সেই হিচাপত এই মূৰ্তি নাৰায়ণ বা বিষ্ণুৰ মূৰ্তি হ'ব লাগে যথেষ্ট ওখ এক মূৰ্তি আছে কিন্তু এওঁলোকে ইয়াত এই মূৰ্তিৰ নাম সোধাত ক'লে যে বুঢ়ী মাই বা বুঢ়ী আই এই মূৰ্তিসমূহ যিখিনি আছিলে এই মূৰ্তিসমূহৰ প্ৰায়েৰে মূৰ্তিবোৰ ক্ষয় যোৱা বা কোনোবাই আক্ৰমণ কৰিলে যেনেকৈ ভাগি যোৱা তেনেকুৱা ধৰণৰ চিন আছে বিষ্ণু মূৰ্তি হওক বা এই নাৰায়ণৰ মূৰ্তিয়ে হওক এই মূৰ্তিবোৰ যেন ভাগিছে বা ভাঙিছে বা ক্ষয় গৈছে তেনেকুৱা যেন লাগিলে মোৰ দেখি সেই যি নাৰায়ণৰ মূৰ্তি সেই নাৰায়ণৰ মূৰ্তিৰ উচ্চতা আছিল প্ৰায় 1 মিটাৰ 60 চেণ্টিমিটাৰ মই নাৰায়ণৰ মূৰ্তি বুলিয়ে প্ৰায় কনফাৰ্ম হৈ গৈছোঁ কাৰণ অক্ষসূত্ৰডাল মই দেখিছোঁ আৰু এনেধৰণৰ শিৱৰ মূৰ্তি কিন্তু মই দেওপানীত দেখিছোঁ আৰু সেই ভিডিঅ' মই আপলোড কৰি থোৱা আছে আপোনালোকে নিশ্চয় গৈ চেনেলটোত সেই ভিডিঅ'টো চাব হয়তো অসমৰ আজিলৈকে আটাইতকৈ পুৰণা শিৱৰ মূৰ্তি আছিল সেয়া আৰু এই শিৱৰ মূৰ্তিৰ যি গঠন আৰু ৰোৱাৰ যি ষ্টাইল সেইটোৰ লগত এই নাৰায়ণৰ মূৰ্তিভাগৰ কিন্তু যথেষ্ট মিল আছে ইয়াৰ পাছত এটুকুৰা শিল আছে যি টুকুৰা কিন্তু মই বৰ আচৰিত শিল যেন পালোঁ কাৰণ এই টুকুৰা নৰ্মেলি যদি আমি চাওঁ তেনেহ'লে এটুকুৰা শিল আৰু বহুতে ইয়াত যিসকল লোক আছে তেওঁলোকে এক ডবা আকৃতিৰ শিল বুলি ক'লে কিন্তু দেখাত মোৰ এনেকুৱা লাগিল যেন পঞ্চমুখী এক শিৱলিংগ বনোৱাৰ প্ৰস্তুতি চলিছিল এই শিল টুকুৰাত আপোনালোকে জানে কিছুমান শিৱলিংগত শিৱৰ যি মুখমণ্ডল আছে সেই মুখমণ্ডলকে কাটি পেলাই দেখুওৱা হয় সেই মুখমণ্ডলৰ মূৰ্তি থাকে আৰু সেই শিৱলিংগক কোৱা হয় ধৰি লওক যদি 5খন মুখ থাকে শিৱৰ চাৰিওফালে যদি 5খন মুখ থাকে তেনেহ'লে আমি ক'ম যে পঞ্চমুখী ঠিক ইয়াতো তেনেকৈ মোৰ লাগিলে এইখন এখন যেন শিৱৰ মুখমণ্ডল বনাবলৈ চেষ্টা কৰিছিলে এইফালেও যেন শিৱৰ মুখমণ্ডল বনাবলৈ চেষ্টা কৰিছিলে মোৰ এই শিল টুকুৰা দেখি এনেকুৱা লাগিল এক পঞ্চমুখী শিৱলিংগ বনোৱাৰ প্ৰস্তুতি চলিছিল কিন্তু কিবা কাৰণত হয়তো সেই শিৱলিংগ আধৰুৱা হৈ থাকিলে শিল টুকুৰাৰ উচ্চতা আছিলে 86 চেণ্টিমিটাৰ আৰু ইয়াৰ পৰিধি আছিলে 65 চেণ্টিমিটাৰ আজিৰ পৰা 1500 বছৰ আগৰ এই শিলৰ সূৰ্যৰ মূৰ্তিৰ কথা আপোনালোকে জানিছিলনে যে আলিচিগা টেঙানী দুবৰণি এই অঞ্চলত গোলাঘাটৰ এনে এক ভিতৰুৱা অঞ্চলত আজিৰ পৰা 1500 বছৰ আগতে এখন উন্নত ৰাজ্য আৰু এক উন্নত সভ্যতা আছিল যদি আপোনালোকে এই কথাবোৰ নতুনকৈ জানিছে তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব লগতে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সকলোৰে লগতে শ্বেয়াৰ কৰিব অহা সপ্তাহত আকৌ এটা নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই